মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই এটা পেলনীয়া বটলৰ পৰা কেনেধৰণে এটা শোভন সামগ্ৰী অৰ্থাৎ সজাই থব পৰা বস্তু বনাব পাৰি তাকে দেখাম। তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, এইটো এটা টমেটো চচৰ বটল হয়। তোমালোকে যে ৰুটিৰ লগত খোৱা ৰঙা ৰঙা জেলি টাইপৰ চচটো, সেই চচৰ বটল হয় এইটো। এই বটলটোৰ পৰাই আজি মই তোমালোকক এটা ধুনীয়া সজোৱা বস্তু বনাই দেখাম। প্ৰথমে এইটোৰ এই কাগজখিনি যে লাগি আছে, এই কাগজখিনি আমি এৰুৱাই ল'ব লাগিব। ইয়াৰ কাৰণে আমি অলপ সময় পানীত বটলটো তিয়াই থৈ দিম। তাৰপিছত ধুনীয়াকৈ বটলটোৰ পৰা কাগজখিনি এখন কটাৰী বা চুৰি কটাৰী লৈ অকণমান ঘঁহি দিলে গুচি যাব। এয়া চোৱা, ধুনীয়াকৈ পৰিষ্কাৰ হৈ গ'ল, কাগজখিনি নাইকিয়া হৈ গ'ল, হয়নে? এতিয়া এই বটলটোত আমি কালাৰ কৰিম। কালাৰ কৰিবৰ কাৰণে এয়া মই ফেব্ৰিক কালাৰ লৈছোঁ। এয়া চোৱা, এনেধৰণৰ বক্সটোতে টোটেল 6টা ৰং থাকে। এনেধৰণে কিনিবলৈ পোৱা যায়। বাকী তোমালোকে দৰ্জা আৰু খিৰিকীত কৰা ৰঙো ব্যৱহাৰ কৰিব পাৰিবা। আৰু এয়া দুডাল মই ব্ৰাছ লৈছোঁ, এডাল অকণমান ডাঙৰ, এডাল সৰু, আৰু অলপমান পানী লৈছোঁ, যাতে এডাল ব্ৰাছত এটা ৰং লগোৱাৰ পাছত পানীত ধুই ব্ৰাছডাল চাফ কৰি ল'ব পাৰোঁ। এতিয়া প্ৰথমে মই ডাঙৰ ব্ৰাছডালত এই বগা ৰংটো লগাই বটলটোত এনেধৰণে পাতলকৈ এটা ৰং লগাই দিম। খুব চিম্পল হয়, একেবাৰে সহজ, তোমালোকে পাৰিবাই। এনেধৰণে বটলটোত পাতলকৈ এটা ৰং কৰি গ'লে হ'ল। এয়া চোৱা, মই একবাৰ বগা ৰংটো ধুনীয়াকৈ কৰি ল'লোঁ পাতলকৈ। এতিয়া এইটো অলপ সময়ৰ কাৰণে শুকাব দিম। তাৰপাছত ইয়াত আকৌ এবাৰ এই বগা ৰংটোৱে কৰি দিম। ইয়াত ধুনীয়াকৈ শুকাই গ'ল। এতিয়া আকৌ বগা ৰংটো কৰি দিম এবাৰ। তোমালোকে যদি ভাবা যে এবাৰ কৰিয়ে থৈ দিওঁ ৰংটো, তেনেকৈও পাৰিবা, কিন্তু দুবাৰ কৰিলে কালাৰটো অলপ বেছি ভাল হয় আৰু উজ্জ্বল হয়। এয়া চোৱা, ধুনীয়াকৈ মই কালাৰটো কৰি ল'লোঁ দুবাৰ। এতিয়া এই বগা ৰংটোৰ ওপৰত মই অলপ ডিজাইন দিম। ইয়াৰ কাৰণে মই হালধীয়া ৰংটো লৈছোঁ। আৰু এয়া চোৱা, প্ৰথম যে দেখাইছিলোঁ ব্ৰাছডাল, সৰু ব্ৰাছডাল, সেইডালেৰে এই হালধীয়া ৰংটো লগাই এটা ধুনীয়াকৈ গোল আঁকি দিম। এয়া চোৱা, মই কেনেধৰণে আঁকিছোঁ। আৰু এনেধৰণে গোলটো আঁকি, গোলটো তোমালোকৰ ইচ্ছা অনুসৰি ডাঙৰো কৰিব পাৰা, সৰুও কৰিব পাৰা। মই ইমানটো চাইজতে ৰাখিছোঁ। এতিয়া তোমালোকে তাতে হালধীয়া ৰংটো ভৰাই পেলাবা। এয়া চোৱা, মই গোলটো ধুনীয়াকৈ হালধীয়া ৰংটোৰে ভৰাই দিলোঁ। কিমান ধুনীয়া লাগিছে নহয়নে? তোমালোকে গোলটো আঁকিবৰ কাৰণে কাঠ পেঞ্চিল দি বা এনেকৈ গোলটো আঁকিও ল'ব পাৰা প্ৰথমতে। যদি দিগদাৰী হয়, মই ডাইৰেক্ট কৰি দিছোঁ। আৰু এতিয়া এইটো গোল আঁকা হৈ গ'ল। মই বটলটোত আৰু এনেকুৱা ধৰণৰ গোল গোল আঁকি ল'ম, কিন্তু মই গোটেইখিনি একেটা ৰঙে নিদিওঁ। এতিয়া মই হালধীয়া দি আৰু এটা গোল আঁকি লৈছোঁ। এইটো চোৱা, এইটো দেখিলা, মই আৰু এটা গোল আঁকি ল'লোঁ। এতিয়া অন্য এটা ৰং দি মই আৰু এনেধৰণৰ গোল আঁকিম। এই ৰঙা ৰংটোৰে বটলটোৰ মাজত এটা ডাঙৰকৈ গোল আঁকি ল'লোঁ। একেবাৰে বটলটোৰ তলফালে এয়া আধাকৈ এটা গোল আঁকিছোঁ। আকৌ প্ৰথম অঁকা ৰঙা গোলটোৰ বিপৰীত ছাইডত আকৌ এটা ৰঙা গোল আঁকিছোঁ। ঠিক তেনেদৰে ওপৰ ছাইডতো এটা ৰঙা গোল আঁকি ল'ম। এই ৰঙাটোৰে মোৰ অঁকা হৈ গ'ল। এতিয়া সেউজীয়া ৰংটোৰে এই হালধীয়া ৰংটোৰ তলতে এটা গোল আঁকি লৈছোঁ। এইটো চোৱা, আকৌ এতিয়া এই ৰঙা ৰং দুটাৰ মাজত এটা আঁকি লৈছোঁ। ঠিক তেনেদৰে খালী থকা ঠাইত আৰু এটা আঁকি দিছোঁ তল ছাইডত সেউজীয়া ৰংটোৰে। আৰু এটা এইটো আঁকি ল'লোঁ। এতিয়া কলা ৰংটোৰে খালী থকা ঠাইখিনিত এনেধৰণে গোল আঁকি ল'ম। বৰ বেছিও আঁকিব নালাগে, অলপ অলপ মাজত বেছিকৈ খালী হৈ থকা ঠাইখিনিত আঁকিলে হৈ গ'ল। এয়া চোৱা, ধুনীয়াকৈ বটলটো আঁকি লোৱা হৈ গ'ল। আৰু বটলটো ভালদৰে শুকুৱাইও ল'লোঁ। এতিয়া এই গোলবিলাকৰ ভিতৰত কিছুমান ডিজাইন কৰি দিম।
ডিজাইন বিশেষ একো নাই, তোমালোকৰ যি ইচ্ছা তাকে কৰিব পাৰা, ধুনীয়া দেখিলেই হ'ল। খালি এতিয়া এই সেউজীয়া ঘৰটোৰ ভিতৰত মই এপাহ মাজত ফুল আঁকি ডট 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 দিলোঁ। এতিয়া এই হালধীয়া ঘৰটোৰ ভিতৰত ৰঙা ৰংটোৱে চি আঁকি দিছোঁ। তোমালোকে ইংৰাজী এলফাবেটৰ চিটো লিখিছোঁ, মই ধৰিব পাৰিছাই চাগে। আৰু এতিয়া এই হালধীয়া ঘৰটোৰ ভিতৰত মই সেউজীয়া ৰংটো দি এন লিখিছোঁ। হয়নে বাৰু? একেবাৰে চিম্পল। জাষ্ট তোমালোকৰ যি মন যায় তাকে কৰিব পাৰা। খালি চাবা সিটো ৰঙৰ ওপৰত ইটো ৰং মানে জিলিকিব লাগে। এতিয়া এই ৰঙা ৰংটোত মই এনেধৰণে আঁচ পাৰি পাৰি ফুট দি দিছোঁ। তোমালোকৰ যি মন যায় তাকে কৰিব পাৰা। মই তেনেধৰণে দি এন দিলোঁ, জেড দিলোঁ, এ দিলোঁ, আৰু তেনেধৰণে মই ফুট ফুট দি বা যিকোনো কিবা কিবি কৰি মানে ভিতৰটো ডিজাইন কৰি দিলোঁ। এয়া চোৱা, ধুনীয়াকৈ ডিজাইন কৰা হৈ গ'ল। ভাল লাগিছে নহয়নে? একেবাৰে সহজ, খুব সহজ। এয়া চোৱা, মই গোটেই ঘৰকেইটাতে এছ, ক'ৰবাত এছ, ক'ৰবাত ত্ৰিভুজ দিছোঁ, ক'ৰবাত এন দিছোঁ, ক'ৰবাত জাষ্ট এডাল আঁচ দিছোঁ। এনেধৰণে গোটেই ডিজাইনখিনি কৰিলোঁ। আৰু এয়া হৈ গ'ল আমাৰ ধুনীয়া চচৰ বটলৰ পৰা বনোৱা সজোৱা বস্তু। আশা কৰিছোঁ তোমালোকে ভাল পালা আৰু তোমালোকেও ঘৰত ট্ৰাই কৰিবা।